বন্ধুসকল নমস্কাৰ। বলক আজি পৰম্পৰাগত অসমীয়া কেটেলি মুখত দিয়া পিঠা বনাওঁ। পোন প্ৰথমে অলপ পানীৰ লগত পিঠাগুড়িখিনি সানি লোৱা হৈছিলে আৰু এতিয়া বাঁহৰ চালনী এখনত ধুনীয়াকৈ চালি লোৱা হৈছে। বন্ধুসকল নাৰিকলৰ গুড়িখিনিও অলপ সময় ভাজি লোৱা হৈছিলে। ইয়াতে চেনি আৰু নিমখো আছে। এতিয়া এই পিঠাগুড়ি গোটেই মিশ্ৰণখিনি কেটেলিৰ মুখুৰা এখনত ভাল ফুটৰ কাপোৰ পাৰি দি দিয়া হৈছে এটা সোপা বান্ধি। ইফালে পানী উতলি আছে। ডেক্সিটোৰ আগফালৰ মুখখনতো পিঠাগুড়িৰে অলপ লেটিয়াই দিয়া হৈছে যাতে ভাপখিনি বাহিৰলৈ যাব নোৱাৰে আৰু 1 বা 2 মিনিটৰ ভিতৰতে আমাৰ কেটেলি মুখত দিয়া পিঠাও ৰেডি হৈ গ'ল। অসমীয়া প্ৰত্যেকজন পিঠাপ্ৰেমিক ৰাইজলৈ মই এই কেটেলি মুখত দিয়া পিঠাটো আগবঢ়ালোঁ। আমি লাল চাহৰ লগতে পৰিৱেশন কৰিলোঁ। আপোনালোকে দাইল বা চব্জিৰ লগতো কৰিব পাৰে। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে থেংক ইউ। আজিলৈ ইমানতে এৰিছোঁ।